হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ বহুত ভালেই। ৰুমতে সোমাই বৰ লাগিছে, ভাবিলোঁ অলপ ওলাই যাওঁ, দোকানৰ পৰা আহোঁ, অলপ কিবাকিবি খোৱা বস্তু লৈ আহোঁ। এইফালে চাওকচোন, পানী হয় যে এজাক বৰষুণ দিলে গুৱাহাটীত বহুত বেছি পানী হৈ যায়, সেয়া আৰু মিছা নহয়। ৰাতি বৰষুণ দিছে, ৰাতিপুৱা চাওকচোন এনেকুৱা। ডিউটিলৈ যোৱা মানুহবিলাকৰ মানে অৱস্থা নাই আৰু, জোতা মোজা পিন্ধি যোৱা মানুহবিলাকৰ কাৰণে। এইফালে আহি পালোঁহি, পিংকি মানে ইমান ফূৰ্তি, আহি পাইছোঁহি। তাৰপৰা আইচক্ৰীম আনিছিলোঁ, ভণ্টিকো দিলোঁ, ময়ো খাইছোঁ। তাইৰ ভাগৰ আইচক্ৰীমটো মানে তাই ইমান খাই ভাল পোৱা নাই, সেইকাৰণে ময়ো খাই চালোঁ কেনেকুৱানো লাগিছে। তাৰপৰা চালোঁ যে অলপ টেঙা টেঙা লাগিছে সোৱাদটো, সেইকাৰণে অলপ খালোঁ, অলপ পিংকিক দি দিলোঁ। মোৰ আইচক্ৰীমটো তাইকে দিলোঁ। তাৰপৰা পিংকিয়ে ধুনীয়াকৈ খাইছে এইফালে। তাৰপিছত আৰু পুৰবী দৈ খাবলৈ মন গৈ আছিলে, ভাবিলোঁ পুৰবী দৈও খাই দিওঁ। তাৰপৰা খাই কৰি লৈ পিংকি টোপনি চাওকচোন, ইমান মানে ধুনীয়াকৈ শুইছে নহয়, ঠেং ভৰি ওপৰলৈ মেলি কৰি। আজিলৈ আহিছোঁ দেই, বাই।